খাই আছিলে ঔষধটো খোৱা হোৱা নাছিলে এনেই আজি এতিয়ালৈকে এটাও এনেই দিছিলে কেইটামান ঔষধ দিছিলে আৰু সেইটোহে ঔষধ দিয়া কাগজটো আছে এতিয়া দাদা কি কৰিম কওক মোক কওক উপায় নাই আপুনি ডাইৰেক্ট মোবাইলত কওক ভিডিঅ' বনাই আছো কওক খোৱাই হোৱা নাই যিটো হস্পিটেলৰ পৰা দিছিলে আপোনালোকে নোৱাৰে সেইকেইটাহে খোৱা নাই চাপ্লাই অহা নাই সোমবাৰে আহিব ঔষধ এতিয়া এইটো স্কুলৰ পোৱালিলৈ মই ক'ত যাম এইটো আপোনাৰ প্ৰব্লেম এইটো পোৱালিলৈ মই ক'ত যাম ওদালগুৰি চিভিলত পাব নহয় ওদালগুৰি চিভিলত মই চিকিৎসা কৰোৱা নাই নহয় মই ৰতাতহে কৰাইছো মই ওদালগুৰিত কেনেকে যাম এইটো কওক না মই ওদালগুৰিত কেনেকে যাম মই ইয়াতে আহিছো ইয়াতে কৰিম মই ইয়াতে কৰিম এইটো পোৱালিক কেনেকে কি কৰিব কৰি দিয়ক মাৰিবলৈ ইনজেকশ্যন মাৰিব নে বচাবলৈ মাৰিব মাৰক আমি মাৰা মানুহ নহয় 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 আপুনি কি কৰিব কৰক মই নোৱাৰো এইবিলাক মই এইবিলাক নাজানো নহয় স্কুলৰ পৰা মই লৈ আহিলো এতিয়া ইমান টাইম হৈ গ'ল 10টা বাজি গ'ল এতিয়া এইটো পোৱালি মই স্কুলৰ পৰা লৈ আহিলো এতিয়া ইনজেকশ্যন বোলে এভেইলেবল নাই মই এতিয়া ক'ত যাম কওকচোন এইটো পোৱালিৰ কাৰণে মই ঘূৰি থাকিম নেকি সেইদিনাও আহিছো নাই এতিয়াও আহিছো নাই নাই ক'লে হ'ব নেকি আপোনালোকৰ যিকোনো বস্তু নাই আপোনালোকৰ যিকোনো বস্তুৱে নাই গুণ্ডাগিৰি হৈ গৈছে আপোনাৰ গুণ্ডাগিৰি হৈ গৈছে থাকা বস্তুটো মানে তাতে মিলাই হৈছে না এতিয়া ইয়াতে ইনজেকশ্যন কিনিম 2 টকা আপুনি কমিশ্যন পাব ভাল হয় আপোনালোকে ফাল্টু নহয় এইটো মই এভেইলেবল নাই কিয় নাই এইটো কওক না কিয় নাই মই কেনেকে সুধিম আপোনালোকে ডক্টৰ হয় আপোনালোকে ইয়াতে থাকে আপোনালোকে নোসোধে কিয় আমি কিয় সুধিম আমি কিয় সুধিম ইণ্ডিয়ান পঠোৱা কাম আমাৰ আমি কিয় সুধিম লাগে বুলি আমি জানো আপোনালোকে কি কৰি আছে ৰৌতা হস্পিটেলত আমাৰ জানা আছে সব গীতা চুৰ ৰৌতা হস্পিটেলত সব চুৰ মই এইটো পোৱালি লৈ মই আহিছিলো নহয় কিবা হ'লে আপোনালোকে ৰিক্স ল'ব মই এইটো কৈ গ'লো সব চুৰ মাৰা সব চুৰ ৰৌতা হস্পিটেলত হয় ডক্টৰ নিৰুপমা বৰুৱা হয় এণ্টিৰেবিছ ভেকচিন আছিলে সেইদিনাখনলৈকে এতিয়া হয়তো শ্বৰ্টেজ হৈছে নাই এতিয়া বৰ্তমান হয়তো এভেইলেবল নাই এইটো কেতিয়া হৈ গৈছেতো আমি গম নাপাম ফাৰ্মাচিষ্টে গম পাব নহয় চাওক এতিয়া নাথাকিলেতো কিনিব লাগিব আৰু যদি থাকে আমাৰ তেওঁলোকে ইয়াৰ পৰাই আমি প্ৰভাইড কৰোঁ নাই থাকে এভেইলেবল থাকে আজি কিমান দিনৰ পৰা ৰেবিছে চলি আছে নাই সেনেকুৱা কথা নহয় সেইটো চাওক সেইটো মই ঘূৰি গৈছে নাথাকা দিনা হয়তো ঘূৰি গৈছে থকা দিনাতো চবেই ভেকচিন লৈছে হস্পিটেল কৰ্তৃপক্ষৰ ষ্টকখিনি যদি নাই শেষ হৈছে তাৰ আগতীয়াকৈ তাতে অভিযোগ দি বা হেৰি কৰি আনিব লাগে কিন্তু আজি যোৱা প্ৰায় এসপ্তাহৰ পৰা বস্তুখিনি নাই চাগে ডিষ্ট্ৰিক্টত নাই যদি এই ৰৌতা অঞ্চলৰ ইমাৰ্জেঞ্চি তেনেকুৱা যদি ভেকচিনটো ল'ব লাগে প্ৰয়োজন হয় তেতিয়াহ'লে পেচেণ্টজন কি হ'ব চাওক ডিষ্ট্ৰিক্টতে নাই তেতিয়া আমি ৰেফাৰ কৰোঁ ওদালগুৰি চিভিল আছে ওৰাঙত আছে মঙলদৈ আছে আমি ৰেফাৰ কৰি দিওঁ যদি নাই সেইটোৱে কথা আমি ৰেফাৰ কৰি দিব নাই তেওঁ তেতিয়া চিভিলত নাই তেনেকুৱাতো কথা নহয় তেনেকুৱা হ'লেতো তেওঁলোকে GMC পঠাব লাগিব TMC পঠাব লাগিব সেইটোতো নাই সেইটো স্নেক ভেকচিনটো ইয়াতেতো নাই সেইটোতো চিভিলত থাকে আৰু চাহ বাগানবিলাকত থাকে সেইটো নাথাকে ভেকচিন নহয় স্নেক বাইটৰ ভেকচিনটো নাথাকে এইবিলাক থাকে কিন্তু এতিয়া নোহোৱা হৈ গৈছে এইটো কেনেকৈ কম কওক আজি আপোনাৰ যিজনে ইনচাৰ্জত আছিলে তেওঁ নাই কাৰণে আপোনাক এটা দায়িত্ব দি থৈ গৈছে আজি দেখা পাইছোঁ যোনটো টেকনিচিয়ান বা আপোনাৰ টেষ্ট পৰীক্ষা শৌচ পৰীক্ষা বন্ধ হৈ আছে আপোনাক ইনচাৰ্জে আকৌ এটা নতুনকৈ ইনচাৰ্জৰ দায়িত্ব দি আপোনাক আজি থৈ গৈছে খুলিছেনে নাই এইটো আপুনি গম পায় নে নাপায় আচ্ছা এতিয়া লেবত খুলিছেনে নাই এতিয়া চাওক আমাৰ ইয়াতে নহয় লেবৰেটৰী এজনে আছে তেওঁ এই শিৱাজাৰৰ পৰা আহে গতিকে চাওক তেতিয়াতো খোলাই থাকে যোৱাকালিতো মই অহা নাছিলোঁ বাৰু লিভত আছিলোঁ তাৰ আগদিনালৈকে মই খোলা পাইছোঁ হয়তো কিবা এক্সিডেণ্টলি অসুবিধা হ'ব পাৰে এজনে থাকে লেব গতিকে তেওঁ হয়তো ইনফৰ্ম কৰিছে ইনচাৰ্জক মই ইনচাৰ্জ নহয় ইনচাৰ্জক হয়তো তেওঁ ইনফৰ্ম কৰিছে নহয় দায়িত্ব থাকিলেও ধৰক এইটো লেবৰ কথাটো তেওঁলোকে কৈছে আৰু ইমান এয়া বেছি চিৰিয়াছ কিছুমান হ'লে ছাৰে কয় যে তুমি এইটো কৰিবা দেই এইটো আহিব কিন্তু এইটো পেচেণ্ট আহিলে বা আজি যিটো ঘটনা হৈছে ফাৰ্মাচীত
ফাৰ্মাচীত যিজন থাকে তেখেতে বোলে মিছবিহেভ কৰে। চাওক এইখিনি কথা মই কেনেকৈ ক'ম, এইটো পাব্লিকে গম পাব, এইটো মই নাজানো। পাব্লিকে অভিযোগ কৰিছে। তেতিয়া তেওঁলোকক সুধিব পাৰে। চাওক মোক যদি কোনোবাই কয় যে তুমি ব্যৱহাৰ কৰিছানে, মই এইটো ৰিপ্লাই কৰিব পাৰিম, বাকীখিনি তেওঁ পাৰিব। চাওক এইটো মইতো ক'ব নোৱাৰিম, তেওঁ সোধক, তেওঁ ৰিপ্লাইটো তেওঁ ভালকৈ দিব, হয়নে নহয়? ডিউটিত আপুনি অকলে আছে? অকলে নহয়, ৰামচেৰ ছাৰ আছে, মই আছোঁ, আৰু কোন আছিলে, শৰ্মা আছিলে নেকি, বাইদেউ আছিলে। অকলে দেখা পালোঁ। তো এতিয়া ইমাৰ্জেঞ্চি চলি আছে। ইমাৰ্জেঞ্চি আজি ছেটাৰডে ন, চাৰে 12টাৰ পিছত ইমাৰ্জেঞ্চি এজনেই কৰে চবেই। আপুনি কওকচোন টেকনিচিয়ান সিহঁতৰ কি হ'ল, কিহৰ বাবে নাহে? এতিয়া যদি তেওঁ অকল নাহে আমি গম পাইছোঁ, কিন্তু তাৰ বাবে কিন্তু বহুত মানুহে বাহিৰত। চাওক এতিয়া টেকনিচিয়ানৰ কথাটো মই ক'ব নোৱাৰিম, এতিয়া তেওঁ সুধিব তেওঁ কিয় অহা নাই, কি কথা, এই কথাটো মই গম নাপাম। কি আছিলে বুক কি বঙলৈৰ পৰা যে আহে, জ্যোতি শৰ্মা। অঁ তেওঁ অকলে এতিয়া এই আহে চিপাঝাৰ। বৰষুণ দিয়াৰ কাৰণে নাহিলে। আৰু আজি এনেও 4th Saturday 12টালৈকে থাকে আজি। 12টাতো নাছিলে, কিন্তু 11টাৰো খোলা। অঁ হয় নেকি, অঁ জানো কি বা আছিলে আৰু গম নাপাওঁ।